জয় মা চামুণ্ডা। আজি এটা অলপমান বেলেগ বিষয়তকৈ অকণমান পৃথক এটা বিষয় জ্যোতিষ ৰহস্যত মই ক'বলৈ ওলাইছোঁ। জ্যোতিষ শাস্ত্ৰৰ এই জাৰ্ণিত বা এষ্ট্ৰলজি ৰিলেটেড যিমানবিলাক মানুহ লগ পাইছোঁ বা যিমান হাজাৰ মানুহ আজিলৈকে কণ্টেক্টত আহিছে তাৰ মানুহৰ ভিতৰৰ পৰাই এইখিনি জ্ঞান মই লাভ কৰিছোঁ। এনেকুৱা কথা কিছুমান কয় যিটো কথাৰ মানে বাস্তৱিক সুখ দুখ বা সত্যতাৰ লগত কোনো সম্পৰ্ক নাথাকে। এতিয়া ধৰি লওক ফৰ এক্সাম্পল এজনী ছোৱালীয়ে মানে এজনীৰ মই এক্সাম্পলটো আপোনালোকক দিওঁ। বহুত হাজাৰ তেনেকুৱা ফোন আহিছে, কিন্তু তাৰ ভিতৰত মই জাষ্ট এটা এক্সাম্পল আপোনালোকক খোলাখুলি দিওঁ। মই নাম মেনশ্যন নকৰোঁ, খালি আপোনালোকক এক্সাম্পলটো দিওঁ। তাই মোক যেতিয়া কথা পাতিবলৈ ধৰে তেতিয়া মানে কয় যে মই মানে যাৰ লগত বিয়া হ'বলৈ বিচাৰোঁ সি মানে ইঞ্জিনিয়াৰ হ'লে ভাল আছিলে। তো সেইটো শুনাৰ লগে লগে এতিয়া ধৰক তাইৰ সেইটো মনৰ আশা, মই তাক মানে নেগলেক্ট কৰা নাই, কিন্তু সেইটো শুনাৰ লগে লগে মানে মোৰ মানে ভৰিৰ পৰা মূৰলৈ, মূৰৰ পৰা ভৰিলে মানে কাৰেণ্ট মাৰি যায় তেনেকুৱা কথাবিলাক শুনিলে। তাৰপিছত যেতিয়া মাকৰ লগত যেতিয়া মই কথা পাতোঁ, মাকৰ লগত কথা পাতিলেও মানে মাকেও সেই ছোৱালীজনীৰ সেইটো যিটো মন্তব্য বা তাইৰ যিটো সেইটো ধাৰণা এটা, সেই ধাৰণাটোক মাকেও সম্পূৰ্ণ ছাপোৰ্ট কৰে। তাই পচন্দ নকৰে এনেকুৱা মানে তাই ইঞ্জিনিয়াৰৰ লগতে বিয়া হ'বলৈ বিচাৰে। তেনেকুৱা ধৰণৰ কথাবিলাক শুনিবলৈ পাওঁ। কিছুমানে আকৌ অকল ডক্টৰৰ লগতহে বিয়া হ'বলৈ বিচাৰে। কিন্তু মই এটা কথা মই আচৰিত পাইছোঁ, আমি ডক্টৰ বা ইঞ্জিনিয়াৰ যিকোনো এটা অকুপেশ্যনক লৈ পেলাই আমি এজন মানুহৰ বাছনি কেনেকৈ কৰিব পাৰোঁ। মই কি হৈ যাওঁ সেইখিনি সময়ত যেনেকুৱা এইবিলাক কথা শুনিলে মই আপোনালোকক নিজেও এতিয়া ভিডিঅ'টো মই ব্যক্ত কৰিব নোৱাৰোঁ, বুজাব নোৱাৰোঁ। কিন্তু এজনী স্ত্ৰী পঢ়া শুনা কৰাৰ বা এজনী নাৰী শিক্ষিত হোৱাৰ সঁচাকৈ সেয়াই পৰিণতি নেকি? এগৰাকী নাৰী যদি বুদ্ধি সম্পন্ন হয়, তেওঁ যদি সঁচা অৰ্থত যদি শিক্ষিত হয়, শিক্ষিত মিনছ অনলি একাডেমিক হেৰিটোত আপুনি উত্তীৰ্ণ হোৱাটোৱে শিক্ষিত নহয়। একাডেমিকত আপুনি অকণমান যদি কমো থাকে তথাপিও আপুনি শিক্ষিত হ'ব পাৰে। গতিকে তেনেকৈ যেতিয়া বান্ধি ল'ব, আপোনাৰ কি আছে প্ৰথমতে সেইটো চাব লাগে। বহুতৰ ক্ষেত্ৰত বাৰু ছোৱালীজনী ইঞ্জিনিয়াৰ, ল'ৰাটো ইঞ্জিনিয়াৰ বিচাৰিছে, তথাপিতো সেইটো সম্ভৱ নহয় সকলোৰে ক্ষেত্ৰত। কিন্তু ছোৱালীজনীৰ একো নাই, তাই জাষ্ট BA পাছ কৰিছে, BA পাছ কৰি পেলাই বহি আছে, বা MA পাছ কৰিছে, MA পাছ কৰি পেলাই তাই বহি আছে, কিন্তু তাই এনেকুৱা এটা ধৰি দিছে যে তাই অকল ইঞ্জিনিয়াৰৰ লগতহে বিয়া হ'ব। এতিয়া ইঞ্জিনিয়াৰৰ লগত বিয়া হোৱাৰ মানে সেইটো ভিতৰুৱা কি কথা আছে ক'ব নোৱাৰোঁ। হয়তো বহুতে এনেকুৱা, সিহঁতৰ সমাজখন হয়তো এনেকুৱা, সিহঁতৰ পৰিবাৰত হয়তো এনেকুৱা আলোচনাবিলাক হয় যে ইঞ্জিনিয়াৰে বহুত টকা পায় বা ইঞ্জিনিয়াৰে বহুত মানে পইচা ইনকাম কৰিব পাৰে বা চাৰিওফালে পইচা, তেনেকুৱা কথাবিলাক হয়তো সৰুৰ পৰা শুনিছে। সেইটো মই নাজানো কি কাৰণে হয় কি কাৰণে নহয়। কিন্তু তোমাৰ যেতিয়া নিজৰ ইমান কোনো এটা অস্তিত্ব নাই, তোমাৰ মৰ্যাদাটো কিমান সেইটো তুমি মানে ভালকৈ চাব লাগিব। সেইটো চোৱাৰ পিছতো মই যে কওঁ যে এইটো বিচাৰিবলগীয়া অমুকটো অকুপেশ্যন হ'ব লাগিব বুলি কৈ দিয়াটো বৰ সঁচাকৈ লজ্জাজনক বিষয়। আৰু নিজৰ নাথাকিলে যেতিয়া মাক বাপেককো সোধোঁ, মাক বাপেকৰ ঘৰৰ পৰিস্থিতি কি, কেনেকুৱা কি কথা, চিম্পুল ধৰক কিছুমান LP স্কুলৰ টিচাৰ ওলায়, কিছুমান ME স্কুলৰ টিচাৰ ওলায়, বা কিছুমান সেইটোও নোলায়। তো তেনেকুৱা এঘৰ মানুহে যেতিয়া অনলি ইঞ্জিনিয়াৰ এজনৰ কাৰণে যেতিয়া বাট চাই থাকে, তেতিয়াহ'লে সেইটো দিন দূৰ নহ'ব যে তেওঁলোকৰ ছোৱালীবিলাকক ঘৰতে বহাই থ'ব লাগিব, ঘৰতে মাক বাপেকে খুৱাব লাগিব, আৰু তেওঁলোকৰ আৰু বিয়া কেতিয়াও হোৱাটো নহ'ব। আজি মই এইটো কথা কওঁতে হয়তো বহুতৰ গাত লাগিব পাৰে, বেয়া লাগিব পাৰে, কিন্তু তেনেকুৱা আমি মেণ্টেলিটিবিলাক এৰিব লাগিব। বৰ্তমান সময়ত চাকৰি পোৱাটোৱে মুস্কিল হৈছে। বহুতো মানুহ, বহুত শিক্ষিত মানুহ বেছি হৈ গৈছে, চাকৰি কমি গৈছে। নৰ্মেলি তেনেকুৱা আমাৰ এটা অৱধাৰণা বনি গৈছে, আৰু বহুতে হয় বুলি ভাবে, কিন্তু একচুৱেলি সেইটো নহয়। সেইটো যে একচুৱেলি নহয় সেইটোও মই জানো, কিন্তু তথাপিতো এতিয়া যেতিয়া চবেই মানি লৈছে আমি তেনেকৈ ভাবিব লাগিব, হয়নে নহয়? গতিকে তেনেকুৱাত আপোনালোকে এজন ভাল মানুহ, মানৱীয় মূল্যবোধ বুজা, সা সন্মান, মৰম চেনেহ বুজা, আৰু কিবা এটা কৰি ভালকৈ চলিব পৰা নিচিনা এজন মানুহ বিচৰাটো। মই এইটো কোৱা নাই যে একো নকৰা মানুহ এজনৰ লগত আপোনালোকে বিয়া হ'ব, কিন্তু অনলি এটা অকুপেশ্যন ধৰি লৈ পেলাই ৰৈ থকাটো সেইটো আপোনালোকৰ কাৰণে ক্ষতিকাৰক হ'ব পাৰে। কাৰণ আপুনি আজি 30 বছৰত এটা অকুপেশ্যনৰ কাৰণে ৰৈ আছে নহয়, আপোনাৰ 32 বা 33 হোৱাৰ পিছত আপোনাক ইঞ্জিনিয়াৰজন ওলালেও আপোনাক বিয়া নাপাতিব পাৰে। চবৰে চিন্তাধাৰা এনেকুৱা নাথাকে যে মই বহুত বয়সীয়া ছোৱালী এজনী বিয়া পাতিম, আৰু চৰকাৰী চাকৰি নাথাকিলে মানুহে বয়সীয়া ছোৱালী বিয়া পাতিবলৈ টান পায়। যদি আগতে বিবাহ হৈ ঘৈণীয়েক ঢুকুৱা থাকে, বা এবাৰ বিবাহ ভঙা থাকে, বা বহুত বয়স হৈ গ'ল মানুহজনৰ বিয়া হোৱা নাই, তেনেকুৱা ক্ষেত্ৰতহে বয়সীয়া ছোৱালী এজনী আমাৰ সমাজত বিয়া পাতিম বুলি মানুহে ভাবে।
আৰু নহ'লে চৰকাৰী চাকৰি থাকিব লাগিব। তাৰ বাদ বাকী এনেকুৱা কোনো কাৰণ নাই যিটোত নেকি মানুহে 33, 34, 35 বছৰীয়া ছোৱালী এজনী বিয়া পাতি লৈ আনিব। তাত কাৰণ সন্তান জন্ম দিয়া বহুতখিনি কথা তাত নিহিত হৈ থাকে। গতিকে আপোনালোকে শিক্ষিত হোৱাৰ মতলব এইটো নহয় যে আপোনালোকে ইঞ্জিনিয়াৰ বা ডক্টৰ এজনলৈ ৰৈ থাকক। শিক্ষিত হৈ পেলাই, শিক্ষিত হৈ অকল যে পইচাই কমাবলৈ মানুহ শিক্ষিত হয় তেনেকুৱা নহয়। শিক্ষিত হৈ দুইজনেও আপোনালোকে কৰি খাব পাৰে। যদি ভাল মানুহজনৰ যদি একচুৱেল পৰিয়ালটো ভাল, মানুহজনৰ যদি বিশেষকৈ স্বভাৱ চৰিত্ৰ ভাল, নিচা আসক্ত যদি নহয়, বেলেগ মহিলা আসক্ত যদি নহয়, তেতিয়াহ'লে সেই মানুহজনে সৰু সুৰা লাগিলে এখন দোকানে দিয়ক। সি লাগিলে মই ভাবোঁ মানে তেনেকৈ যে সি যদি ভাল এখন চব্জিৰ দোকানো দিছে টাউনত, তেতিয়াহ'লেও সেইজনক আমি ভাল মানুহ বুলি ধৰিব লাগিব। কাৰণ মানুহৰ চিনাকিটো তাৰ অকুপেশ্যন লৈ নহয়, মানুহৰ চৰিত্ৰক লৈ। কওঁতে এতিয়া কিতাপী কথা নিচিনা লাগে, এইবিলাক ফিল্মি কথা, কিতাপী কথা, কিন্তু এইবিলাকহে ফিল্মি কথা নহয়, এইবিলাকহে আচল ৰিয়েলিটি। গতিকে আপোনালোকে কোনো যদি অবিবাহিতা ছোৱালীয়ে যদি চাই আছে ভিডিঅ'টো, তেতিয়াহ'লে কোনোবা বিশেষ এটা অকুপেশ্যনৰ লগতেই মই বিয়া হ'ম বুলি আপোনালোকে তেনেকৈ ভাবি নল'ব। কাৰণ সেইটো সদায় সকলোৰে লাকত নহ'ব পাৰে ফলীভূত। গতিকে সেইটোক লৈ আপোনালোকে বহি থাকিলে পস্তাব পাৰে। আজি জ্যোতিষ ৰহস্যত সেইকাৰণে মই এইটো কোৱাটো জৰুৰী বুলি ভাবিলোঁ। আপোনালোকে অকণমান মনৰ চক্ষু আপোনালোকে খোলক আৰু ব্ৰেইনটো অকণমান অ'পেন কৰক, অ'পেন মাইণ্ডেড হওক। এনেকুৱা ধৰণৰ নেৰ' মাইণ্ডেড আজিকালি থকা মানুহবিলাকক একচুৱেলত শিক্ষিত মানুহ বুলি আচলতে কোৱা নাযায়। এতিয়া আহকচোন আমি ৰাশিফলৰ বিষয়ে আলোচনা কৰোঁ। ৰাশিৰ ফল 10 এপ্ৰিল বুধবাৰ পৰিছে, শুক্ল পক্ষৰ দ্বিতীয়া তিথি পৰিছে। মেষৰ পৰা মীনলৈকে কি অৱস্থা আহকচোন চাই লওঁ। মেষৰ কাৰণে শুভ, যিকোনো শুভ কাম, যিকোনো শুভ গুণাগথা, যিকোনো আলোচনা, যিকোনো সন্ধি, আপোনালোকে প্ৰত্যেকটো নতুন বস্তু কিনা মেলা এইবিলাক কৰিব পাৰে, অসুবিধা নাই। বৃষৰ কাৰণে মানসিক টেনশ্যন, ধনহানি, যিকোনো বস্তু কিনিলে অসুবিধা হোৱা তেনেকুৱা ধৰণৰ হ'ব পাৰে বা মানুহৰ লগত বিবাদো হ'ব পাৰে, সাৱধান হ'ব। মিথুনৰ কাৰণে শুভ দেখা গৈছে, যিকোনো শুভ কাম, যিকোনো নতুন কাম, যিকোনো যাত্ৰাত যোৱা, ব্যৱসায়িক লেনদেন কৰা, যিকোনো নতুন বস্তু পাৰচেছ কৰা, শিক্ষা হওক, সন্তানৰ ক্ষেত্ৰত হওক, প্ৰেমৰ হওক, সকলো ক্ষেত্ৰতে শুভ। কৰ্কটৰ কাৰণে কিন্তু ভাল বুলি ক'ব নোৱাৰি, সাৱধান হ'ব। যিকোনো কামত আপোনালোকৰ কৰ্মক্ষেত্ৰত বাধা আহিব পাৰে, গতিকে বহুত বেছি সাৱধান হোৱাটো আপোনালোকৰ কাৰণে দৰকাৰী হ'ব পাৰে। সিংহৰ কাৰণে নতুন বস্তু কিনা, দূৰ যাত্ৰাত যোৱা, এইবিলাক দিশত শুভ দেখা গৈছে। কন্যাৰ কাৰণে মানসিক টেনশ্যন, গাটো বেয়া লগা, মনটো বেয়া লগা বা যিকোনো ধনক্ষতি আদি হোৱা, মানুহৰ দ্বাৰা অপমানিত হোৱা বা সৰু সুৰা দুখ চুখ পোৱাৰ সম্ভাৱনা দেখা গৈছে। গতিকে গা চাও আপোনালোকৰ বেয়া হ'ব পাৰে, সাৱধান হ'ব। তুলাৰ কাৰণে যিকোনো ব্যৱসায়িক লেনদেন হওক, যিকোনো ভ্ৰমণ হওক, বৈবাহিক ক্ষেত্ৰত কিবা মীমাংসা হওক, প্ৰত্যেকটো ক্ষেত্ৰতে শুভ দেখা গৈছে। বৃশ্চিকৰ কাৰণে বহুত বেছি শুভ বুলি বৈবাহিক ক্ষেত্ৰত ক'ব নোৱাৰি, আৰু নতুন যিকোনো কাম আৰম্ভ কৰা বা যিকোনো নতুন বস্তু কিনা মেলা, যিকোনো মহত্বপূৰ্ণ ডিচিশ্যন লোৱাৰ কাৰণে শুভ বুলি ক'ব নোৱাৰি। ধনুৰ কাৰণে যিকোনো শিক্ষাৰ ক্ষেত্ৰত, প্ৰেমৰ ক্ষেত্ৰত, সন্তানৰ ক্ষেত্ৰত অত্যন্ত শুভ দেখা গৈছে। শুভ কামবিলাক আপোনালোকে কৰিব পাৰিব। মকৰৰ কাৰণে শুভ নহয়, যিকোনো কাম কৰোঁতে বহুত চালি জাৰি চাই প্ৰত্যেকটো কদম একদম ভালকৈ আপোনালোকে ষ্টেপ বাই ষ্টেপ চাই চিতি বহুত সাৱধানে আপোনালোকে ষ্টেপ বঢ়োৱাটো দৰকাৰী হ'ব। পঢ়ি মেলি ভালকৈ ডিছকাছ কৰি, একদম কাৰোবাৰ ওপৰত বিশ্বাস কৰি, চকু মুদি বিশ্বাস কৰি, হ'ব দে চিনাকিহে আছিলে, বিশ্বাস কৰিছোঁ দে, এনেকুৱা ধৰণৰ মেণ্টেলিটি ৰাখি মানুহৰ ওপৰত বিশ্বাস কৰি ঠগ খোৱাৰ চেষ্টা যাতে নকৰে। কাৰণ আপোনালোকৰ মানসিকভাৱে টেনশ্যনটো বাঢ়ি গুচি যাব পাৰে। বন্ধুৰ পৰা বৰ ভাল দেখুওৱা নাই দিনটোত, গতিকে সাৱধান হ'ব। কুম্ভৰ কাৰণে অত্যন্ত শুভ, যিকোনো যাত্ৰা, যিকোনো এনেকুৱা কাম যিটোত নেকি পৰাক্ৰম জড়িত হৈ থাকে, পৰাক্ৰমৰ বহুত দৰকাৰ হয়, প্ৰচেষ্টাৰ বহুত দৰকাৰ হয়, আৰু মানুহজনৰ মানসিক আৰু শাৰীৰিক দুইটা শক্তিয়েই য'ত বহুত বেছি প্ৰয়োজন হয়, তেনেকুৱা কামবিলাকৰ কাৰণে শুভ দেখা গৈছে। চুটি চুটি যাত্ৰাবিলাকৰ পৰা লাভ দেখা গৈছে। মীনৰ কাৰণে বৈবাহিক ক্ষেত্ৰত ভাল নহয়, বাকীবিলাক ক্ষেত্ৰত মধ্যম দেখা গৈছে। এতিয়া আহকচোন আমি মহা উপায়টোৰ বিষয়ে আলোচনা কৰোঁ। মহা উপায়ত আপোনালোকে ঘৰৰ ওচৰৰ যিকোনো এটা গণেশ মন্দিৰত, নহ'লে আপোনালোকে ঘৰতে যদি গণেশক প্ৰতিষ্ঠা কৰি থৈছে ফটো বা মূৰ্তিৰ ৰূপত, তেতিয়াহ'লে আপোনালোকে 108টা লং আপোনালোকে অৰ্পণ কৰক, ঘিউৰ এগছ আপোনালোকে চাকি অৰ্পণ কৰক, আৰু 3টা আপোনালোকে মতিচুৰ লাড্ডু অৰ্পণ কৰক বা বুনিয়া লাড্ডু আপোনালোকে অৰ্পণ কৰক, আৰু পাণ আৰু তামোল আপোনালোকে অৰ্পণ কৰক। তেতিয়াহ'লে অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব। ধন্যবাদ।